মনে শ্ৰী কৃষ্ণক নয়ন ভৰি চাওঁ। হেৰি ৰাসৰ গীত জুৰিলে যে কি হ'ল? এইবাৰ নামঘৰত ৰাস হব আৰু আমাৰ মনো শ্ৰীকৃষ্ণ। কি আগতেও দেখোন ভাওনা হব বুলি বচন দিছিলে, ক'তা নহলেই দেখোন। এই আমাৰ সমস্যাবোৰৰ কাৰণে ভাওনা নহল বুজিছ, কিন্তু এইবাৰ ৰাস হব। মই নোৱাৰিম দেতা। কেলে নোৱাৰিম, পাৰিবি। পাৰিবি, আখৰা কৰি থাকিলে তোৰ মনটোও ভাল লাগিব বুজিছ। কিন্তু মই দেখোন। একো নহয়, পাৰিবি। শুন, এয়া ল বচন, অহা 12 তাৰিখে আখৰা। ল ল ল ল ল। মই সকলোখিনি মেনেজ কৰিম, আপুনি চিন্তা নকৰিব। কিন্তু কাম নতুন ফোনৰ দৰে কৰে। নতুন পুৰণানো কি আছে, কথা পাতিবলৈ হ'লেই হ'ল। থেংক ইউ। হেৰি, নতুন মোবাইল মই দৰমহা পোৱাৰ পিছতহে দিব পাৰিম। হ'ব, এইটোৱে হ'ব। নতুন মোবাইলনো কিয় লাগে, বেঙাটো আহা চাওক আহি। হেৰি, চিম লগাই থোৱা আছে আৰু চব নাম্বাৰ ছেভো কৰি দিছো, তুমি মাক ফোন কৰিব পাৰিবা। হ'ব, প্ৰথমে চাহ খাই লোৱাচোন, তাৰপিছত ফোন কৰিম। যোৱা, গা ধোৱাগে, দেৰি হ'ব। দাদাই পুৱাই অফিচলৈ যাব, আমি দুজনে গোটেই দিনটো গুৱাহাটীখন ফুৰিম। তুমি সঁচাকৈ ভাল পাইছাতো ববিতা? পাইছো, কিন্তু মাজে মাজে কি গাটো কপে। তুমি যিমানেই মনৰ জোৰ বহাবা, সিমানেই সোনকালে আগৰ দৰে হবা। তোমাৰ মামা বোলে জেলৰ পৰা ওলাই আহিলে। কি? দেউতাই মাক কৈ থকা শুনিছো। খোৱাই নাই তোমাৰ? অকমান ৰবা, ভাত দিছো খাই লোৱা। হ'ব দিয়া। মই দেউতাক কম বাৰু দিয়া, তুমি গুচি আহিবা ইয়ালৈ, ইয়াত থাকিলে ভাল লাগিব। যাবলৈ মন গৈছে বৌ, গাঁৱত থাকিবলৈ ভয় ভয় লাগে। তোমাৰ মামাকে সপোনত দেখো, ৰাক্ষস লাগে কিবা। চকু দুটা বন্ধ কৰাৰ লগে লগে তেওঁ আহি ধৰে। আমি আছো নহয়, সকলো ঠিক হ'ব। মোৰ দেৰি হৈছে, মই যাওঁ। ববিতা, মই অকণমান পিছত ফোন কৰি আছো, ৰবাচোন। ঋষি বোলাই নেকি? ঋষি ফোন কৰিলো। কিবা খালা নাই? খালো, তুমি কিবা খালা? অফিচ অহা এঘণ্টাই হোৱা নাই, বহুত কাম আছে। তুমি এতিয়া ৰাখা, বাহিৰলৈ নোলাবা কিন্তু। এনেকৈ লগাই থৈ দিয়া, তুমি ওচৰত কাম কৰি থাকা। পাগল নেকি? পাগলীহে। এতিয়া নালাগে নেকি, বছ আছে বুজিছা, মোক দেখিলে খং কৰিব। মানে শেৱালীৰ মাৰ্ডাৰ কেছটোত কেনেবাকৈ আপুনি জড়িত নহয়তো?